হেল্ল' এভৰিৱান, গুড মৰ্ণিং। নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পুৱাই পুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ আৰু এইফালে দৃষ্টিয়ে গা পা ধুই চুলি ফনিওৱাত লাগিছে, যিহেতু আমি দুজনী এফালে যাম। মা অলৰেডি গ'লেই ৰাতিপুৱা সোনকালে, আৰু এতিয়া আমি দুজনী খাই বৈ ওলাই যাম। আৰু চাহ তাহ খোৱা মেলা হৈ গ'ল। এতিয়া ভাবিলোঁ দুপৰীয়া খানাটো সোনকালে বনাই দিওঁ আৰু খাই বৈ যাব লাগিব, যিহেতু তাত গৈনো কি খাম। সেইকাৰণে এইফালে চিকেন বনাই আছোঁ আৰু এইফালে পোলাও বনাই আছোঁ। এয়া চাউলখিনিও তিয়াই থৈ দিছোঁ, যিহেতু দৃষ্টি ঘৰলৈ যাবগৈ। সেইটো কাৰণে ভাবিলোঁ যোৱাৰ আগতে তাইক পোলাও মাংস খুৱাম। আৰু তাইক বাৰু কেইবাদিনো পোলাও মাংস বনাই খোৱালোঁ, আৰু শেষৰ দিন বুলি খুৱাই দিছোঁ আৰু আকৌ, যিহেতু খাই ভাল পাওঁ, ময়ো ভাল পাওঁ, তাইও ভাল পায়। এইফালে পোলাও বনাই আছোঁ। পোলাওখিনি প্ৰায় হ'লগৈ। এতিয়া ইয়াত পানী দি ঢাকন দি দিলে হ'ব। আৰু এইফালে আমাৰ পোলাও ৰেডি হৈ গ'ল। চিম্পলকৈ বনাইছোঁ, একো ভেজিটেবল তেনেকৈ ব্যৱহাৰ কৰা নাই। চিম্পলকৈ বনাইছোঁ যদিও নিজেই ভাল দেখিছোঁ। আৰু বাঢ়ি মেলি খাই বৈ লওঁ, জল্দি জল্দি যাব লাগিব। আৰু এইফালে পোলাও আৰু এইফালে চিকেন, কালাৰটো দুইটাৰে ধুনীয়া লাগিছে। আৰু এইয়া দৃষ্টিয়ে খাবলৈ বহিছে। খাইছে আৰু ন? খাইছ দৃষ্টি? কেনেকুৱা? ময়ো খাই লওঁ। আৰু টেষ্টি নে? কিমান টেষ্টি? হ'ব। ইফালে মই খাই আছোঁ আৰু ইফালে দেউতাও খাই আছে। জল্দি জল্দি খাই ওলাব লাগে, আৰু খাই বৈ আজৰি হৈ আমি ওলাই মেলি যাওঁ আৰু সোনকালে। এয়া চাওকচোন, দৃষ্টি মানে কুকুৰ মেকুৰী ছাগলী যি হ'লেও মানে দেখিলে ক'ব নোৱাৰা হয়। আৰু ৰাস্তাতে গৈ থাকোঁতে ছাগলী দুটা পোৱালি পালে, সেইকেইটাৰ লগতো খেলিব এৰা নাই। আৰু এতিয়া আমি গৈ আছোঁ। ক'ত গৈ আছোঁ দেখাম বাৰু। এইফালে চাওক, দৃষ্টিয়ে ননী চুৰ কৰিছে দেই। এইজোপা ননী খালে। মোকো এটা দে, কেঁচা কেঁচা খালি। পকা নাই পাতে চাতে খালি, ভালে লাগিছে। আদা দে, আদা মোক দে, ভাল তাই দে। এইজোপা আৰু এজোপা পালোঁ। এইফালে চাওক, আৰু এজোপা পালোঁ আগলৈ আহি নিশ্চয় পৰা পাৰিছে। দৃষ্টি মই অলপ ওলাই আহিছোঁ ফুৰিবলৈ। ক'লৈ আহিছোঁ ক'লে আকৌ? সকাম খাবলৈ। ঠিক আছে, গৈ থাকোঁ। এইফালে এতিয়া আমি চিকেন লেগ পিচ খাব লৈছোঁ। হোমমেড হয় দেই। হেই গাইজ, এইটো চক আমাৰ চিকেন লেগ পিচ। এইটো পুৰা আমি দুজনে খাম আৰু ন। আমাৰ এতিয়াৰ পৰা হিট গিলিছোঁ। এইটো দে ষ্টাৰ্ট কৰ। The next day. কাপোৰ ভৰাইছ ন? যাংগে আৰু ন। আপোনালোকক লগ নাপাম আকৌ, বিহুত আহিলে লগ পাম। মই বিহুত নাচিব আহিম যে, তেতিয়া লগ পাম আৰু দেই। এতিয়া কাপোৰ চাপোৰ ভৰাই উঠিলে যাম। ঘৰত বিয়াখন খাবলৈ যাওঁ। ইমানখিনি মন দিলে আৰু তাৰ কাৰণে ধন্যবাদ আৰু দেই। কিন্তু ভিডিঅ'বোৰ চাই যাব আকৌ কোনোবা দিনা ঘপককেনে ওলাই দিম এইটো। হ'ব, এতিয়া খাই লওঁগে ন কিবা এটা। খাই লওঁ এতিয়া ন, ধুনীয়াকৈ খাই লৈ দিম। দৃষ্টিক আমি এনেকৈ বিদায় দিছোঁ আৰু দেই, ধুনীয়াকৈ খুৱাই মেলি লৈছোঁ। আৰু ইমান দিন থাকিলে ন, আজি যাবগৈ আৰু। বেয়া লাগিছেনে? সেয়াই, আজিৰ পৰা মই অকলে থাকিব লাগিব আৰু। এইফালে বেগ মোনা লৈ গৈ আছে। এইটো এটা মোনা। চা, তোৰ পিছে পিছে আহিছে। কি কৰিবি এতিয়া?
আমি ওলাইছোঁ আৰু দেই ছাগলীকেইটাও লগতে লৈ আহিছোঁ আৰু এনেই ভাবিছোঁ গাড়ী পালোঁ মই ডিষ্ট্ৰিক্ট আগবঢ়াই থৈ আহোঁগৈ আৰু যিহেতু পেহীয়েকৰ লগত যাব বাৰ্গাৰ বাৰ্গাৰ আছে 2 hours later. দৃষ্টিক থৈ মেলি আহিলোঁ আৰু এতিয়া দুপৰীয়া ভাতৰ লগত খাবৰ কাৰণে গাহৰি মাংস বনাই আছোঁ মা ঘৰত নায়েই দেউতা আৰু মইহে আছোঁ সেইটো কাৰণে আমাৰ দুটালৈ বনাই লৈছোঁ আৰু পূৰা ড্ৰাই ফ্ৰাইকৈ এনেকৈ খাই কোনে কোনে ভাল পায় বাৰু ভাত পানী খাই আজৰি হৈ মায়ে মই অলপ ওলাই যাওঁ বুলি ভাবিলোঁ বজাৰৰ পিনে বিশেষ তেনেকৈ একো কাম নাই বাৰু দেউতাৰ যিহেতু অলপ গা বেয়া সেইটো কাৰণে দৰৱ আনিব লগা আছিলে আৰু আমি তিনিচুকীয়াৰ মিত্তালৰ পৰা দৰৱ আনিবলৈ গৈছোঁ আৰু এইফালে এডোখৰ অটৰ পৰা নামি এডোখৰ খোজকাঢ়ি যাব লাগে আৰু সেইকাৰণে গৈ আছোঁ এইফালে আগে আগে মা গৈ আছে আৰু পাছে পাছে মই গৈ আছোঁ আৰু এতিয়া আমি মিত্তাল পালোঁহি দৰৱখিনি লৈ লওঁ তাৰপাছত দেখাই থাকিম আপোনালোকক দৰৱ পাতি লোৱা মেলা হৈ গ'ল আৰু কিবা এটা নাখালে একদম আধৰুৱা নিচিনা লাগে মা মই ওলাই গ'লে মানে একো নোখোৱাকৈ নহয় আৰু এইফালে আমি ঝালমুড়ি খাবলৈ অৰ্ডাৰ দিলোঁ এইফালে বনাই আছে আৰু মায়ে খাই বোলে দহি পুচকা সেইটো কাৰণে এইফালে মায়ে দহি পুচকা খাই আছে আৰু এয়া কি ধুনীয়া দেখিছেনে আমাৰ দুজনী মানে খোৱাটো মেইন আৰু ওলাই গ'লে আৰু এইফালে ময়ো খাই ল'লোঁ আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে বাই বাই